হেল্ল' এভৰিৱান, নমস্কাৰ। মই আহমদুল্লাহ আৰু তোমালোকে চাই আছা আমাৰ AU এডুকেশ্যন। আজি মই আৰম্ভ কৰিম আমাৰ ক্লাছ 9ৰ গণিতৰ প্ৰথমটো চেপ্টাৰ, যাৰ নাম সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ চিষ্টেম। আমি প্ৰথমে বুজিব লাগিব নাম্বাৰ চিষ্টেম মানে কি, অৰ্থাৎ সংখ্যা প্ৰণালী মানে কি, সংখ্যা কাক বোলে আৰু প্ৰণালী কাক বোলে। চোৱা, লেকচাৰ আৰম্ভ কৰাৰ আগতে তোমালোকে এটা কথা বুজিব লাগিব যে চোৱা, CAU মানে কি? CAU মানে হ'ল কনচেপ্ট বাই আহমেদউল্লাহ। এইটো CAU এটা তোমালোকৰ বহিতে এটা বাকচ বনাই CAU লিখিবা। এই CAUৰ পৰাই তোমালোকৰ MCQ মেক্সিমাম কমন পৰিব। বুজিছা? বলা পলম নকৰি আমি আমাৰ এই লেকচাৰটো আৰম্ভ কৰোঁ আৰু তোমালোকে চাই থাকা। প্ৰথমতে আমি বুজিব লাগিব যে সংখ্যা মানে কি। কি বুজিব লাগিব? সংখ্যা মানে কি? যি চিহ্ন বা শব্দৰ জৰিয়তে আমি ব্যক্তি বা পৰিমাণ গণনা বা প্ৰকাশ কৰোঁ। তাক কি বোলে? তাক সংখ্যা বোলে। চোৱা, প্ৰথমতে আমি বুজিব লাগিব সংখ্যা কি, সংখ্যা কাক বোলে, কোনবোৰ বস্তুক দেখি আমি তাক সংখ্যা বুলি ক'ব পাৰিম। চোৱা, সংখ্যা হৈছে যি চিহ্ন বা শব্দৰ জৰিয়তে আমি বস্তু, ব্যক্তি বা পৰিমাণ গণনা বা প্ৰকাশ কৰোঁ, তাক সংখ্যা বোলে। এক্সাম্পল চোৱা, যেনে কি হ'ব? যেনে চোৱা, তোমাৰ হাতত 5টা কলম আছে। তোমাৰ হাতত 5টা কলম আছে। এই 5টা কি হ'ব? 5 এটা সংখ্যা। বুজি পাইছা না নাই? যদি বুজি পোৱা নাই তেনেহলে তোমালোকে কমেন্ট বক্সত তোমালোকৰ ডাউট কৈ দিবা, আমি তোমালোকৰ ডাউট সলভ কৰিবলৈ চেষ্টা কৰিম। চোৱা, বুজি পাইছা না নাই? তোমাৰ হাতত 5টা কলম আছে। এই 5টা হৈছে এটা সংখ্যা। এতিয়া চোৱা, তোমালোকৰ CAU দিম, অৰ্থাৎ কনচেপ্ট বাই আহমেদউল্লাহ। এইখিনি তোমালোকে ভালকে পঢ়িলে ইয়াৰ পৰাই তোমালোকৰ মেক্সিমাম কমন আহিব MCQ। চোৱা, CAU1 সংখ্যা কনচেপ্ট হিচাপে তোমালোকে কেনেকৈ মনত ৰাখিবা সেই ট্ৰিক মই তোমালোকক কৈ দি আছো। চোৱা, যিবোৰে কিমান বুজায়, সংখ্যা। বুজি পাইছা না নাই? যিবোৰে কিমান বুজায় সেইবোৰে সংখ্যা। বুজি পাইছা না নাই? যিবোৰে কিমান বুজায় সেইবোৰে সংখ্যা। যেনে চোৱা, যেনে 1, 2, 10, 50 আদি সকলোবোৰ সংখ্যা। বুজি পাইছা না নাই? নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, প্ৰণালী কাক বোলে? প্ৰণালী হৈছে, চোৱা, কোনো কাম কৰাৰ নিয়ম বা পদ্ধতি। বুজি পাইছা না নাই? কোনো কাম কৰাৰ নিয়ম বা পদ্ধতি। চোৱা, আমি অংক কৰিলে আমাৰ নিয়মৰ দৰকাৰ হয় না নাই? সেই দৰকাৰে হৈছে প্ৰণালী। বুজি পাইছা না নাই? যেনে চোৱা, আমি অংক কৰিলে আমাৰ নিয়মৰ প্ৰয়োজন হয় না নাই?
ইয়াকে কয় প্ৰণালী বুজি পাইছা না নাই আৰু বহুত মানুহে সংখ্যাৰ প্ৰণালী গম চেপ্টাৰটো কৰিব পাৰে কিন্তু সংখ্যাৰ প্ৰণালী কি বস্তু হেয়া নাজানে প্ৰণালী কি বস্তু সংখ্যা কি বস্তু হেয়া নাজানে গতিকে তোমালোকে গম পাইছা কাৰণ তোমালোকে AU এডুকেশ্যন চেনেলত পঢ়ি আছা চোৱা আমি কি লিখিছো যেনে আমি অংক কৰিলে আমাৰ নিয়মৰ প্ৰয়োজন হয় নিয়ম মানে কি প্ৰণালী প্ৰণালী মানে কি পদ্ধতি পদ্ধতি মানে কি নিয়ম বুজি পাইছা তোমালোকক বেসিকৰ পৰা কৰাই আছো কাৰণ মই ভাবি আছো যে তোমালোকে একোই নাজানা বুজি পাইছা মই ভাবি আছো যে তোমালোকে 9 ক্লাছত উঠিছা কিন্তু 8 7 জি পঢ়িছা একো মনত নাই মই এনেকে ভাবি তোমালোকক কৰাই আছো চোৱা এতিয়া চোৱা আমি এই চেপ্টাৰ পঢ়িলে ফাৰ্ষ্টত আমাৰ কি কি দৰকাৰ পৰিব সেইবোৰ তোমালোকক এতিয়া কৈ দি আছো চোৱা প্ৰথমে আমাৰ জানিব লাগিব যে স্বাভাৱিক সংখ্যা কাক বোলে বা স্বাভাৱিক সংখ্যা কি কোনবোৰ সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰিম দ্বিতীয়তে আমি বুজিব লাগিব যে পূৰ্ণ সংখ্যা কি পূৰ্ণ সংখ্যা কোনবোৰ সংখ্যাক দেখিলে আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰিম তৃতীয়তে আমি জানিব লাগিব যে অখণ্ড সংখ্যা কোনবোৰ সংখ্যাক দেখি আমি সেই সংখ্যাটোক অখণ্ড বুলি ক'ব পাৰিম সেই বস্তুটো আমি জানিব লাগিব চতুৰ্থতে আমি জানিব লাগিব পৰিমেয় সংখ্যা আৰু পঞ্চমতে আমি জানিব লাগিব কি বস্তু অপৰিমেয় সংখ্যা আৰু যদি তোমালোকে এই পাঁচটা প্ৰথম স্বাভাৱিক সংখ্যা কি বুলি কয় n বুজিছা আৰু পূৰ্ণ সংখ্যাক w দি চিনাক্ত কৰা হয় অৰ্থাৎ হোল নাম্বাৰ অখণ্ড সংখ্যাক ইন্টিজাৰ অৰ্থাৎ z দি সূচনা কৰা হয় এইটো q বুজি পাইছা তো এই পাঁচটাৰ ডেফিনেশন যদি তোমালোকে জানা তেনেহলে তোমালোকৰ এইটো চেপ্টাৰৰ 30% তোমালোকে মানে শিকি ললা বুজিছা এইটো চেপ্টাৰৰ তোমালোকে 30% তোমালোকে শিকি ললা বাকি 70% তোমালোকে অকল অনুশীলনী কৰিবা বুজি পাইছা যদি এই পাঁচটাৰ ডেফিনেশন তোমালোকে শিকি ললা তেনেহলে এই চেপ্টাৰৰ তোমালোকে 30% তোমালোকৰ কমপ্লিট হৈ গল বুজিছা এতিয়া চোৱা আমি শিকিম স্বাভাৱিক সংখ্যা কাক বোলে পূৰ্ণ সংখ্যা কাক বোলে অখণ্ড সংখ্যা কাক বোলে পৰিমেয় সংখ্যা কাক বোলে আৰু অপৰিমেয় সংখ্যা কাক বোলে এইটো ডেফিনেশন ইমান ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হৈছে ইয়াৰ এক্সাম্পল কোনবোৰ সংখ্যাক দেখি আমি স্বাভাৱিক সংখ্যা বুলি আমি ক'ব পাৰিম চোৱা প্ৰথমতে চোৱা যেনে 1 2 3 4 5 dot 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 infinity অহিম বুজি পাইছা না নাই স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয় একৰ পৰা আৰম্ভ হৈ যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ হৈ অসীমলৈ গতি কৰে সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বোলে একৰ পৰা আৰম্ভ হৈছে অসীমলৈ গতি কৰিছে বুজি পাইছা এতিয়া আমি পূৰ্ণ সংখ্যা কাক বোলে আমি হেয়া শিকিম শূন্যক ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় চোৱা হয় চোৱা শূন্যক ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় যেনে চোৱা যেনে কি শূন্য আৰু স্বাভাৱিক সংখ্যা কোনবোৰ একৰ পৰা আৰম্ভ হৈ অসীমলৈকে যায় কোনবোৰ 0 1 2 3 dot 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 infinity বুজি পাইছা এইটো ইনফিনিটি বুজি পাইছা এতিয়া চোৱা আমি যাম অখণ্ড সংখ্যা কোনবোৰ অখণ্ড সংখ্যা কাক বোলে আমি হেইটো শিকিম চোৱা অখণ্ড সংখ্যা জানিবলৈ হলে আমি প্ৰথমে
ধনাত্মক আৰু ঋণাত্মক সংখ্যা গম পাব লাগিব ধনাত্মক কোনবোৰ যিবোৰ প্লাছৰ হয় কোনো মাইনাছৰ নহয় আৰু ঋণাত্মক কোনবোৰ যিবোৰ -1 -2 -3 ডট 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 এইবোৰ সংখ্যাক ধনাত্মক আৰু এইবোৰ সংখ্যাক ঋণাত্মক বুলি কোৱা হয় সো প্ৰথমে ডেফিনেশ্যন আমি গম পাম কেনেকৈ শূন্যক ধৰি আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় কি বুলি কোৱা হয় শূন্যক ধৰি আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় এক্সাম্পল চোৱা কেনেকৈ লিখিবা শূন্যক ধৰিছো শূন্যৰ যিটো সু সাইড মানে ৰাইট সাইড শূন্যৰ ৰাইট সাইডত কি থাকে প্লাছৰ থাকে 1 2 3 4 ডট 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 ইনফিনিটি কি কৈছো শূন্যক ধৰি আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় ইফালে কি হ'ব -1 -2 -3 ডট ডট ইনফিনিটি মাইনাছ ইনফিনিটি এটো প্লাছ ইনফিনিটি বুজি পাইছা না নাই আৰু এটা এতিয়া তোমালোকে CAU ত লিখিবা এটা কথা এটো কনসেপচুৱেল অখণ্ড সংখ্যা ওপৰত এটো কনসেপ্ট তোমালোকে দিমাগত ৰাখিবা বস্তুটো অখণ্ড সংখ্যা কেতিয়াও ভগ্নাংশ বা দশমিকত থাকিব নোৱাৰে এটো তোমালোকে দিমাগত ৰাখি লবা যে অখণ্ড সংখ্যা কেতিয়াও ভগ্নাংশ বা দশমিকত থাকিব নোৱাৰে বুজিছা এতিয়া আমি যাম পৰিমেয় সংখ্যা কাক বোলে পৰিমেয় কোনবোৰ সংখ্যাক দেখি আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p q অখণ্ড সংখ্যা q not equal to 0 p q অখণ্ড সংখ্যা হ'ব পাৰিব মাইনাছৰ হ'ব পাৰিব -3 -4 দুটা মাইনাছৰ মাজত হ'ব পাৰিব কিন্তু q ৰ মানটো 0 হ'ব নোৱাৰিব তাক কি বোলে পৰিমেয় সংখ্যা বোলে পৰিমেয় সংখ্যা বোলে চোৱা যেনে কি হ'ব উদাহৰণ বা যেনে চোৱা কি হ'ব চোৱা suppose 4/6 এটো p এটো q এটো q ৰ মান 0 হৈছে নেকি হোৱা নাই q ৰ মান 0 হোৱা নাই গতিকে এটো এটা পিওর পৰিমেয় সংখ্যা অৰ্থাৎ ৰেশনাল নাম্বাৰ আৰু এটা কথা চোৱা সকলোৰে ডাউট হয় যে 0 টো এটা পৰিমেয় সংখ্যা হয় না নাই এতিয়া এটা CAU লিখিবা কিমান হ'ব 3 এতিয়া মই তোমালোকক প্ৰশ্ন কৰিছো যে চোৱা 0 অৰ্থাৎ 0 টো এটা পৰিমেয় সংখ্যা হয়নে শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে এটো কমেন্ট বক্সত তোমালোকে উত্তৰটো দিবাচোন উত্তৰ দিছা এতিয়া চোৱা বহুতৰে ডাউট হয় যে শূন্যটো এটা পৰিমেয় সংখ্যা নহয় কিন্তু মই কওঁ যে শূন্যটো এটা পৰিমেয় সংখ্যা কিয় চোৱা 0 শূন্যৰ তলত এক এটা থাকে না নাই যিকোনো সংখ্যাৰ তলত এক এটা থাকে না নাই থাকে চোৱা এক এটা আছে না নাই আৰু পৰিমেয় সংখ্যাৰ ডেফিনেশন কি আছে পৰিমেয় সংখ্যাৰ ডেফিনেশন আছিল যে pq অখণ্ড সংখ্যা pq এই 0 টো এটা অখণ্ড সংখ্যা হয় না নাই হয় 1 টো এটা অখণ্ড সংখ্যা হয় না নাই হয় কিন্তু মেইন মুদ্দাটো কি আছিল q not equal to 0
Q0 হ'ব নোৱাৰে Q0 হৈছে নেকি হোৱা নাই গতিকে 0 এটা আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম অপৰিমেয় সংখ্যা কাক বোলে অপৰিমেয় সংখ্যা কাক বোলে চোৱা অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক আমি কি বুলি ক'ব পাৰিম অপৰিমেয় সংখ্যা বুলি ক'ব পাৰিম সেইবোৰ সংখ্যাক ক'ব পাৰি যেনে চোৱা √2 √5 √3 etc বুজি পাইছা না নাই অপৰিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি ক'ব পাৰিম আশা কৰো তোমালোকে আমাৰ এই AU এডুকেশ্যন চেনেলৰ ক্লাছ 9ৰ মেথ ক্লাছটো তোমালোকে ভাল পাইছা যদি তোমালোকে ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু এটা ধুনীয়া কমেন্ট কৰি দিবা তোমালোকে কমেন্ট কৰিলেহে আমি বুজি পাম যে তোমালোকে কিমান শিকিলা আৰু ক'ত ক'ত তোমালোকৰ ডাউট আছে বুজি পাইছা আজি আমি ইমানতে ক্লাছ সমাপ্ত কৰিলো অহাকালি আমি আৰু এটা ডাঙৰ লেকচাৰ লৈ আহিম য'ত থাকিব কুৱেশ্যন আনসাৰ আজি তোমালোকক কনসেপ্ট দিছো যে সংখ্যাৰ প্ৰণালী কি বস্তু বুজি পাইছা আজিলৈ ইমানে টাটা বাই বাই